ৱেলকাম টু এছামিছ একাডেমি। মই আজি তোমালোকক স্বাধীনতা দিৱসৰ ভাষণ অসমীয়াত কিদৰে দিব লাগে তাকে শিকাবলৈ গৈ আছোঁ। চোৱা, মোৰ সকলো সন্মানীয় শিক্ষক, অভিভাৱক আৰু মৰমৰ বন্ধুবৰ্গলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আজি আমি এই মহান ৰাষ্ট্ৰীয় অনুষ্ঠানটো উদযাপন কৰিবলৈ ইয়াত একত্ৰিত হৈছোঁ। আমি সকলোৱে জানো যে স্বাধীনতা দিৱস আমাৰ সকলোৰে বাবে এক শুভ উপলক্ষ। ভাৰতৰ স্বাধীনতা দিৱস সকলো ভাৰতীয় নাগৰিকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন আৰু ইতিহাসত চিৰদিনৰ বাবে উল্লেখ কৰা হৈছে। এইটো সেই দিন যেতিয়া আমি ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ দ্বাৰা বহু বছৰৰ কষ্টৰ সংগ্ৰামৰ পিছত ব্ৰিটিছ শাসনৰ পৰা মুক্ত পাইছিলোঁ। ভাৰতৰ স্বাধীনতাৰ প্ৰথম দিনটো স্মৰণ কৰাৰ লগতে ভাৰতৰ স্বাধীনতা লাভ কৰাৰ ভাৱে প্ৰাণ ত্যাগ কৰা মহান নেতাসকলৰ সকলো ত্যাগ স্মৰণ কৰিবলৈ আমি প্ৰতি বছৰে 15 আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰোঁ। ভাৰতে 1947 চনৰ 15 আগষ্টত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। স্বাধীনতাৰ পিছত আমি আমাৰ নিজৰ ৰাষ্ট্ৰ, আমাৰ মাতৃভূমিত আমাৰ সকলো মৌলিক অধিকাৰ লাভ কৰিছোঁ। আমি সকলোৱে এজন ভাৰতীয় নাগৰিক হিচাপে গৌৰৱান্বিত কৰা উচিত আৰু আমাৰ ভাগ্যক প্ৰশংসা কৰা উচিত যে আমি এখন স্বাধীন ভাৰতৰ দেশত জন্ম লৈছোঁ। ইংৰাজী 1957 চনৰ পৰা 1947 চনলৈকে বহু স্বাধীনতা সংগ্ৰামীৰ দেশৰ বাবে জীৱনদান দিব লগা হৈছিল। ব্ৰিটিছ বাহিনীৰ এজন সৈনিক মংগল পাণ্ডে প্ৰথমে ভাৰতৰ স্বাধীনতাৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিল। পিছলৈ কেইবাজনো মহান স্বাধীনতা সংগ্ৰামীয়ে সংগ্ৰাম কৰিছিল আৰু স্বাধীনতাৰ বাবে সিহঁতৰ জীৱনদান দিছিল। আমি কেতিয়াও ভগত সিং, ক্ষুদিৰাম বসু, চন্দ্ৰশেখৰ আজাদ, নেতাজী সুভাষ চন্দ্ৰ বসু আদিৰ ত্যাগ পাহৰিব নোৱাৰোঁ। মহাত্মা গান্ধী এজন মহান ভাৰতীয় ব্যক্তিত্ব আছিল যিয়ে ভাৰতীয়সকলক অহিংসাৰ এক ডাঙৰ পাঠ শিকাইছিল। এইখিনিতে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত। তোমালোকে কি কৰিবা, এইটো ভাষণ 2-3 বাৰ শুনিবা আৰু একবাৰ লিখি ল'বা, তাৰপিছত তোমালোকৰ ক্লিয়াৰ হৈ যাব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।